এক চাঞ্চল্যকৰ চুৰিকাণ্ড গহপুৰৰ বৰঙাবাৰীত দিন দুপৰতে চুৰে লুটপাট চলালে এক ঘৰত লুটি নিলে সোণৰ আ অলংকাৰ ঘৰত মানুহ নথকাৰ সুযোগ লৈ পিছফালৰ গ্ৰিল ভাঙি চুৰে লুটি নিলে লক্ষাধিক টকাৰ সম্পত্তি ঘটনাটো সংঘটিত হয় গহপুৰৰ বৰঙাবাৰীৰ লোহিত বৰদলৈ ঘৰত ৰাতিপুৱা লোহিত বৰদলৈ পত্নী মনিষা বৰদলৈ নিজৰ পুত্ৰ সন্তানক ঘৰৰ পৰা বিদ্যালয়লৈ বুলি লৈ যোৱাৰ পাছত ঘূৰি আহি দেখে ঘৰৰ সকলো সা সম্পদ লুটপাট কৰি চুৰে লুটি নিলে লক্ষাধিক টকাৰ মূল্যৱান সম্পত্তি ঘৰৰ ভিতৰৰ সকলো আচবাব ঠাণ্ডান হৈ থকা প্ৰত্যক্ষ কৰি পত্নী মনিষা বৰদলৈ তৎকালীনভাৱে আৰক্ষীক খবৰ দিয়ে মনিষা বৰদলৈ ভাষ্য অনুসৰি মূল্যৱান সোণৰ বহু কেইবট আ অলংকাৰ চুৰে চুৰি কৰি লৈ গৈছে সম্পত্তি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মন 8:50 মানত গৈছিল তলা মাৰি থৈ গৈছিল তাৰপিছত ঘৰলৈ কিমান সময়ত আহিল ঘৰলৈ আপোনাৰ 12টা মান বজাত ঘৰ পাইছো মই 11:40ত ছুটি হয় তাৰপিছত মই ফ্ৰণ্টৰ দৰজা মানে গেট আৰু গেটখন মই ধৰক যেনেকৈ মাৰি থৈ গৈছো তেনেকৈ খুলিছো ঘৰৰ গ্ৰিলো মই তেনেকৈ খুলিছো পিছফালৰ মানে গ্ৰিলখন অলপ মানে হেৰি হৈ আছিলে মেল খাই থকা দেখি মোৰ ওপৰত সন্দেহ হ'ল তাৰপৰা মানে মোৰ সৰু ল'ৰাটোৱে কৈছে মা তুমি বিচনাখন ধুনীয়াকৈ পাৰি থৈ গৈছিলা বিচনাখনৰ গোটেই বস্তুবোৰ খেলি মেলি কোনে কৰিলে তেতিয়া মই এনেকৈ জুমি চাই পেলাই দেখি মানে মই ভিতৰ নোসোমাই বাহিৰলৈ দৌৰ মাৰিলো তেতিয়া দৌৰ মাৰোতে দেখিছো এই কাষৰ খুৰাহঁতৰ ঘৰ দি এটা কোলা চাৰ্ট দীঘলাতৰ চাৰ্ট পিন্ধা ল'ৰা এটা খিনমিনকৈ মানে গৈ আছে কিন্তু ল'ৰাটো মানে মই চিনি পোৱা নাই তাক কিবা সুধিবলৈ চিনি পোৱাহেঁতেন কিবা এটা সুধিলোহেঁতেন কিন্তু চিনি নোপোৱা কাৰণে মই গুচি গলো তাৰপিছত দেখিছো হেড বক্সটো মানে খোল খাই থকা দেখিলো আকৌ দৌৰ মাৰি আহি পেলাই তেতিয়া মই চেণ্টাৰলৈ মানে দৌৰ মাৰি গুচি গলো এই ভাইটি এটা স্কুটি এখন পাই গলো তাৰপিছত গৈ পেলাই মই চেণ্টাৰতে এখন হুলস্থুল কৰিলো বোলো মই এনেকুৱা হৈ গৈছে কিবা কিবি কৰকচোন আপোনালোকে মিষ্টাৰ ক'ত গ'ল মানুহজনৰ মানে বাহিৰতে থাকে তেজুত আছে এতিয়া কি নাম তেখেতৰ লোহিত বৰদলৈ মোৰ ভণ্টি হয় মনিষা বৰদলৈ তেখেত এই ঘৰৰ পৰা মানে মোৰ ভাগিনটোক লৈ স্কুললৈ গৈছিলে স্কুললৈ ৰাতিপুৱাই মানে ভাগিনটোৱে আজি দুদিনমানৰ পৰা অকণ স্কুল যাবলৈ অলপ স্কুলত দিগদাৰ কৰিছিলে সৰু 3 বছৰীয়া গতিকে তাক লৈ গ'ল আৰু তাই মানে ছুটি 11:40 হয় লগতে লৈ অনা আহিছে আৰু আহি পেলাই গেট খুলিছে গেটো ঠিকে আছে গ্ৰিল আগফালৰ ফ্ৰণ্টৰ গ্ৰিল ঠিকে আছে যেতিয়া দৰজাখন খুলিছে তেতিয়া দেখিছে যে পিছপিলৰ দৰজাখন খোলা আৰু পিছপিলৰ দৰজাখনো ডাবুল ডোৰ তেওঁলোকে এতিয়া চোৰে সেইকণ সময়তে ধৰক সোমাই পেলাই ভিতৰত যিখিনি আচবাব সম্পূৰ্ণ মানে আপোনাৰ গোটেইখিনি তন্নকৈ চাইছে মোৰ সম্ভৱ তেওঁলোকৰ এইটো 1.5 ঘণ্টীয়া মানে এটা পৰিকল্পনা নিখুঁতভাৱে ভিতৰত যিখিনি বস্তু পাইছে যিখিনি ধৰক তেওঁলোকৰ উপযোগী বস্তু তেওঁলোকে নিব পৰা বস্তু সেইখিনি লৈ গৈছে মই খবৰ গম পাওঁ মোক ফোন কৰিলে মোৰ ঘৰ ইয়াৰ পৰা ধৰক 1.5 কিলোমিটাৰ মোৰ মানে এতিয়া কথাটো সন্দেহ কাৰ ওপৰত হয় সন্দেহটো মানে মই এতিয়ালৈকেতো মই নিজেও ভাবিব পৰা নাই মানে ধৰক আমাৰ ইয়াত থকা স্থানীয় ব্যক্তিসকলে মিস্ত্ৰীসকলক বুলিও কৈছে বা স্থানীয় হ'ব পাৰে মই এতিয়ালৈকে মোৰ মানে ব্ৰেইনে সেইটো কেপচাৰ কৰিব পৰা নাই হ'লেও মই এইটো মই সূক্ষ্মভাৱে মই অলপ অনুধাৱন কৰিবলৈ চাম মই প্ৰশাসনৰ ওচৰলৈ প্ৰথমতে গৈছোঁ প্ৰশাসনক আনি পেলাই খুব তন্নকৈ বস্তুখিনি দেখুৱাই দিছোঁ গতিকে প্ৰশাসনে চাওক আৰু ময়ো অকণমান আৰক্ষী তদন্ত কেনেকৈ আগবাঢ়িছে আৰক্ষীয়ে ধুনীয়াকৈ কৰিছে তেওঁলোকক খবৰ দিয়াৰ লগে লগে তেওঁলোক আহি পাইছেহি পোৱাৰ লগে লগে সম্পূৰ্ণখিনি চাইছে